হাই ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি দেখিছে মই একেবাৰে সম্পূৰ্ণ বেলেগ। আৰু আজি হ'ল মহাশিৱৰাত্ৰি আৰু সকলোৱে মংগল কামনা কৰোঁ। লগতে প্ৰেমিক আৰু প্ৰেমিকাসকলৰ প্ৰেমিকাসকলৰ এই মহাশিৱৰাত্ৰিত সকলোৰে প্ৰেমবোৰ বেছি মজবুত কৰক আৰু সকলোৱে প্ৰেমবোৰ সুমধুৰ কৰক। আৰু তেওঁলোকৰ মহাদেৱৰ দৰে তেওঁলোকৰো যে প্ৰেমবোৰ অমৰ হয়, তাৰে প্ৰেমিকাসকললৈ প্ৰথমবাৰ মই শুভকামনা দিছোঁ। আৰু লগতে আশা কৰোঁ সকলোৰে জীৱনবোৰ ভালে যায় আৰু প্ৰত্যেকজন ব্যক্তিৰে জীৱন ভালে যায়। আৰু এতিয়া মোৰ ঘৰৰ ওচৰতে সৰু সুৰাকৈ মহাদেৱৰ হৈ এনেকৈ শিৱৰাত্ৰি পাতিছে, তো তালৈ মই বৰ্তমান যাবলৈ ওলাই আছোঁ। আৰু এয়া পলিথিন এটাতে তেল ধূপ চাকি কিবাকিবি অলপ লৈ লৈছোঁ, যিহেতু ঘৰখনৰ হকে তেওঁৰ ওচৰত সেৱা জনাম। তো ভাবিছোঁ আপোনালোকে অলপ স্কিপ নকৰাকৈ সকলোকে চাই যাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান মই ঘৰৰ পৰা ওলাইছোঁ, ওচৰতে চাকি ধূপ দিয়াৰ পাছত আকৌ অকণমান আঁতৰলৈ গৈ অকণমান আঁতৰলৈ ঘৰৰ পৰা অকণমান আঁতৰলৈ গৈ মন্দিৰ আছে, তাতো যাম। তাতো মোৰ মানুহজন আৰু মোৰ ল'ৰা তালৈ গ'লেই, আৰু মই অলৰেডি ইয়ালৈ আহিছোঁ। ইয়াত মই চাকি ধূপ জ্বলাই আকৌ তালৈ যাম। তো ভিডিঅ'টো চাই থাকক। এয়া দেখিছেনে, ঘৰৰ ওচৰত এয়া আমাৰ দাদা এজনৰ ঘৰত প্ৰত্যেক বছৰে পাতে। চ' ইয়ালৈ মই প্ৰথমত আহি লৈছোঁ, ঘৰৰ ফ্ৰণ্টতে। ইয়াতে মই চাকি জ্বলাম এতিয়া, চাই থাকক ভিডিঅ'টো। ভগৱানৰ চৰণত সেৱা জনালোঁ। পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰ হকে সকলোৱে সংসাৰ সুমধুৰ হওক, মনোবাঞ্ছা সকলোৱে পূৰ্ণ কৰক। লগতে নিজৰ ঘৰখনৰো নিজৰ পৰিয়াল বংশৰ সকলোৰে মই সুমধুৰ মংগল কামনা কৰোঁ ভগৱানৰ চৰণত। আৰু তাৰে হকে মই সেৱা জনাই এতিয়া ভগৱানৰ চৰণত পানী টুপি খাই মই ভিতৰলৈ বুলি যাওঁ। চাকি ধূপ জ্বলাই ভগৱানৰ চৰণত সেৱা জনালোঁ সকলোৰে মংগলৰ হকে আৰু নিজৰ মংগলৰ হকে। আৰু এতিয়া ভিতৰলৈ আহিছোঁ চাহ খাবলৈ মাতিছে যিহেতু। চাই থাকক ভিডিঅ'টো। এইফালে মাহ প্ৰসাদ ধুই আছে প্ৰসাদ মুঠিৰ কাৰণে। এয়া মিঠৈ প্ৰসাদত দিবলৈ এইবোৰ চব ৰেডি কৰি আছে। আমাৰ চাহ আহি পাই গ'লেহি। মিঠৈ দেখিছেনে, মিঠৈৰ সৈতে এইটো ভাঙৰ লাডু নহয় আকৌ, ভাঙৰ লাডু আমি নাখাওঁ, ভয় লাগে, ল'ৰা ছোৱালী মাক পায়। মিঠৈৰ সৈতে আমি এতিয়া চাহকণ খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। চাহ তাহ খাই আজৰি হ'লোঁ আৰু খাই আছে। আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু পাছৰ ভিডিঅ' কি হ'ব আপোনালোকক দেখাই আছোঁ। ফাইনেলি এতিয়া ঘৰলৈ আহি আছোঁ। ঘৰত মই যিহেতু ভাত খোৱা নাছিলোঁ, চাকি জ্বলাম বুলি, এতিয়া গৈ ভাত খাম। ভাত খাই মেলি আকৌ এটা যিটো ওচৰতে আৰু এটা মন্দিৰ আছে বুলি কৈছোঁ, তালৈ যাম। চাই থাকক ভিডিঅ'টো। ফাইনেলি গাইজ ভাত পানী খালোঁ, ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া ওচৰতে আমাৰ বৰ্তা এজন ঢুকালে, ওচৰৰ ঘৰীয়া বৰ্তা এজন ঢুকালে। তো ভাবিছোঁ তাত আজি দহা হৈছিলে, দহা ভাগিলেও অলৰেডি, এনেই বোলো এপাক দেখাটো দি আহোঁগৈ। তো চাই থাকক। এইটো বেটা গৈ আছে আগে আগে, এয়া ঘৰৰ কাষতে এয়া ৰাস্তাটোৰ কাষতে এটা ঘৰটো। কি লাগিছে? চাহ তামোল লোৱাই পাছে আহি আছে। আকৌ কৈ দে। এইফালে পানী ঢালি আছে। চবে ভাগে ভাগে কাম লাগি আছে, চাহ খাই আছে। মই চুনাজনী নিবলৈ সকামৰ ঘৰত ফটো তোলা হয়নে? মাৰক। এইফালে পথ দি আছে, এইফালে আহিছে কেমেৰা ধৰি আছে। এয়া একদম সকামৰ পৰিৱেশ। এতিয়া আমি ঘৰলৈ যাওঁ। তো সকামৰ পৰা আহি এতিয়া আকৌ শিৱৰাত্ৰি আৰু ওচৰত যিটো মন্দিৰ আছে বুলি কৈছোঁ, তালৈ আহি আছোঁ স্কুটিত। আৰু সেইটো মন্দিৰত পুৰি ভাজি খুৱাইছে। ৰাতিকে একদম ভাওনা হ'ব। তো আজি ভিডিঅ'টো বহুত বেছি ধামাকা হ'বলৈ গৈ আছে। শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব।
ফাইনেলি আমি আহি পালোহি। এয়া আমাৰ শিৱৰ মন্দিৰ ওচৰতে বুলি যিহেতু কৈছিলোঁ, আৰু এইফালে ওচৰে পাঁজৰে দোকান দি আছে, কিয়নো ৰাতিকৈ ভাওনা হ'ব। এইটো ভাওনা পেণ্ডেল। ইয়াত বৰ্তমান পুৰি ভাজি খুৱাই আছে আৰু আমিও খাম এতিয়া। ফাইনেলি আহিলোঁ আৰু শিৱৰাত্ৰি খোৱা বগৰী গুৰি ল'ৰাটোৱে খাই আছে, দেখাইছে মোক খাই আছোঁ বুলি। তো কি কৈ আছিলোঁ, আহিলোঁ আমি শিৱৰাত্ৰি খালোঁ চালোঁ, যি য'ত হৈছে আৰু যেনেকৈ পাতিছে চাই মেলি সেৱা শুশ্ৰূষাও কৰিলোঁ। কৰি মেলি বৰ্তমান এতিয়া ঘৰত পালোহি। কাপোৰ চাপোৰ চেঞ্জ কৰি যি য'ত কাম বন আছে সৰু সুৰাকৈ সেইকেইটা কৰি মেলি লওঁ। ৰেডি হ'ব লাগিব, যিহেতু আকৌ ৰাতি ভাওনা আছে, ভাওনালৈ যাব লাগিব। তো চাই থাকক ভিডিঅ'টো। তো ফাইনেলি এতিয়া ভাওনা চাবলৈ যাবলৈ ৰেডি হ'লোঁ। মই ওলালোঁ, এইফালে মা ওলালে, এজনী আৰু বেটা ওলালে, মানুহজন ওলালে, ববা গতিকে গৈ আছে। তো চাই থাকক ভিডিঅ'টো। এইফালে আমাৰ বেটা, চাওঁ এইফালে অকণ ঘূৰি দিয়া, আমি ক'ত যাওঁ কৈ দিয়া। এখনত যাবা, ক'ত যাবা? ফুফু ভাওনা চাবলৈ যাওঁ। মহাদেৱৰ ভাওনা। আজি মহাদেৱৰ দিনাখন পাতিছে ন? আহা হয় নেকি? দুষ্ট নকৰিবাগৈ খালি দেই, বহি চাই থাকিবা। তো ফাইনেলি পালোহি আমি। এইটো মন্দিৰ, দিনত আহিছিলোঁ দেখাইছিলোঁ। তো এয়া ভাওনা ঘৰ। হেল্ল' গাইজ, ফাইনেলি আহি ভাওনা ঘৰ পালোহি আৰু তলত এনেকৈ বহি আছোঁ। মাটিত বহিছোঁ, চকী টকী অনা নাই ঘৰৰ পৰা। চাই থাকক ভিডিঅ'টো। সেই গাইজ, ভাওনাখন ইমানেই ধুনীয়া হৈছে, আপোনালোকক বুজাবলৈ মানে একো ভাষাই নাই। তো মই অলপ সকলোৰে প্ৰথমৰ পৰা শেষলৈকে অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, স্কিপ কৰি। তো আপোনালোকে আশা কৰোঁ চাই ভাল পাব বুলি আৰু বুজি পাব বুলি। মই ইয়াৰ মানে মাতটো দিব নোৱাৰাৰ কাৰণটো আপোনালোকে চাগৈ জানেই, যিহেতু ইয়াৰ মাতটো দিলে তো মাতটো মানে বেলেগ হৈ আহিব, তো আপোনালোকে বুজি নাপাব। এনেকৈ মই আপোনালোকক দেখাই দিলোঁ। তো কেনেকুৱা হৈছে গাইজ, আপোনালোকে ভাওনাখন মানে মানুহবিলাকে চবেই কান্দি গৈছে মানে ভাওনা চাই। মই আপোনালোকক বুজাব নোৱাৰোঁ, আনকি ময়ো কান্দি গৈছোঁ, ইমানেই দুখৰ আছিল মানে। ৰাম পৰাজয় আৰু সীতাৰ পাতাল গমন চাইছে চাগে চোৱাসকলে বুজি পাব, বা নাচালেও চাগে আগৰ আইতাসকলে হ'লেও বা অন্য ডাঙৰ কোনোবা ব্যক্তিয়ে হ'লেও আপোনালোকক চাগে কৈছে এই কাহিনীবিলাক, ৰামৰ কাহিনীবিলাক। এয়া যে দেখুৱাইছোঁ মই, দেখিছেনে? এগৰাকী গাত ষ্টল লৈ থকা মানুহগৰাকীয়ে কিমান কান্দিছে, আনকি মোৰ মাও কান্দিছে, ভণ্টিও কান্দিছে, গোটেই মানুহে কান্দিছে। আপোনালোকক ক'বলৈ ভাষা নাই মানে। তো মই অলপকৈ সকলোৰে মানে ভিডিঅ' কৰি ৰাখিলোঁ। তো আপোনালোকে চাই ভাল পাব বুলি আশা থাকিলে। বৰ্তমান ভাওনা শেষ হ'ল। শেষ হোৱাৰ লগে লগে এয়া দেখিছে সকলো ভাৱৰীয়া একেলগে মিলি মানে ভাওনাখন শেষ কৰিছে আৰু এনেদৰে সকলোৱে এপাক নৃত্য কৰিছে। তো চাই কেনে পালে আপোনালোকে জনাবচোন। হে গাইজ,
গাইজ গুড মৰ্ণিং। কালি ভিডিঅ'টো মানে মোৰ সামৰিবলৈ থাকি গ'ল। গম পাইছে আপোনালোকে চাগৈ মই ভাওনাখন শেষৰ পৰা মানে ফাৰ্ষ্টৰ পৰা চৰি ভুল হৈ গৈছে, শেষৰ পৰা হৈছে মানে প্ৰথমৰ পৰা মানে মই শেষলৈকে চাইছোঁ আৰু ফাৰ্ষ্ট টাইম মই এইখন ভাওনাই প্ৰথমৰ পৰা এনেকৈ শেষলৈকে চাইছোঁ আৰু বহুত বেছি ভাল লাগিলে, বহুত কান্দিলোঁ। ময়ে নহয় অকল গোটেই ভাওনাৰ মানে যিমানখিনি ৰাইজ আছে সকলোৱে চকু পানী চবেই কান্দি কান্দি ভাওনা চাইছে, খুব বেছি ভাল লাগিলে। সেইকাৰণে মানে এনেকুৱা হৈছে মানে চকুত টিপ এটাও নাহিলে, ইমান ধুনীয়াকৈ মানে মই ভাওনাখন শেষলৈকে চালোঁ। তো 10টাৰ পৰা মানে 1:30 শেষ হৈ গৈছে। তো আমি ঘৰ আহি পাইছোঁ 2টা বজাত। আহিয়ে লগালগ শুইছোঁহি আৰু সেইকাৰণে মই ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ। তো গাইজ মই এইখিনিতে এটা কথা কওঁ, মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ লগত যিখিনি মানে মৰমৰ বন্ধু বান্ধৱী অলৰেডি আছেই, তো তেওঁলোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব বুলি আশা থাকিলে, লগতে লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পালে জনাই থাকিব। তেতিয়া মই আগলৈ ভিডিঅ'বোৰ দি থাকিবলৈ ভাল পাম। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।